tukunde tukunde dena tukunta tukunde tukunde dena tukunta tamulu tukunde no go chada tukunta panu tukunde no go chona tukunta অৰ্ণৱ বৰা কিতাপৰ চিনত ভোট দি জয়যুক্ত কৰক হে কোনে পঢ়ে আজিকালি কিতাপ ঘেণ্টা ভোট নিদিয়ে ইয়াত এইটো আকৌ কোন অন্ত বিশ্বকৰ্মা বটলৰ চিনত ভোট দি জয়যুক্ত কৰক আইলা বটলৰ চিন মাক কচম ইয়াকেই ভোট দিম অৰ্ণৱৰ আত্মবিশ্বাসে মোৰ জয়যাত্ৰাত প্ৰশ্ন চিহ্ন আনিব মোৰ তেনেকুৱাই লাগিছে ছাৰ লাগিছে যেন এবাৰ আপুনি হাৰিব জানা খাই পাত ফলা কি কৰিব পাৰে মই জিকিব লাগিব অন্তই পৰাজয় স্বীকাৰ নকৰে হয় ছাৰ এটা আইডিয়া আছে কি আপুনি নমিনেশ্যন কেনচেল কৰি দিয়ক মোৰ শুভাকাংক্ষী হয় নে হতটো হয় মোৰ কিন্তু অলপ সন্দেহ হয় কিবা এটা কৰিবই লাগিব 10 লাখ টকা দি সাধাৰণ এক্সিডেণ্ট টিকেট লৈছোঁ ছাৰ এক্সিডেণ্ট নহয় প্ৰেচিডেণ্ট মই কিবা কৈ থাকিলে মাজত ডিস্পাৰ্ট নিদিবি আকৌ ছাৰ ডিস্পাৰ্ট নহয় ডিস্টাৰ্ব হে অলপ দেৰি মনে মনে থাকিব নোৱাৰ নেকি মোক ভাবিব দে এইবাৰ যদি হাৰি যাওঁ টিকেট কাটি দিম ইয়াৰ পৰা ছাৰ মই আপোনাৰ সোঁহাত হয় তোৰ সোঁহাতখন মোৰ বাওঁ হাত হ'ব ছাৰ এটিএম মেচিন থকা হ'লেও বেলেগ কথা আছিল ভুল হৈছে ছাৰ কি ভুল হৈছে এটিএম নহয় ইভিএম ইলেক্ট্ৰনিক ভোটিং মেচিন ইভিএম থকা হ'লেও বেলেগ কথা আছিল কিবা এটা কৰিব পৰা গৈছিল কিন্তু পঞ্চায়ত নিৰ্বাচন ইভিএমৰ জেগাত বুলেট পেপাৰ থাকে নহ'ব নহ'ব কি নহ'ব বুলেট পেপাৰ নহয় কি কলি বেলট পেপাৰ কাম হৈ গ'ল কি হ'ল ছাৰ কাম হৈ গ'ল কি কাম ভাবিব দে Pablo, yes sir come on. কি কাম ছাৰ মই কৈ গৈছো তই চুপচাপ শুনি থাক গোটেই প্লেনিংটো তই মুখ্য ভূমিকাত তাৰ মানে চিনেমাৰ হিৰো তই হবি অলপ ৰিক্স আছে কিন্তু ছাৰ মই বিয়া পতা নাই নহয় ছাৰ মই বেটিং ধৰিবই নেপামচোন আগতে ৰান আউট হৈ যাম এবাৰ মোৰ প্লেনিং সাকসেসফুল হ'ব দেই তাৰপিছত কোনখন পিছত কিমান বেটিং কৰি থাকিবি কিন্তু থানা পুলিচ ভয় নকৰিবি সব মই মেনেজ কৰিম মোৰ ভয় লাগে ছাৰ যোৱাবাৰ আপোনাক নাৰী কেলেংকাৰীত যি গৌৰপিতন দিছিলে ভাবিলে মোৰ বুকু চিৰিং কৰি যায় হ'ব ছাৰ হ'ব আপুনি যি ক'ব তাকেই কৰিম অংক কৰিব জান অংকত মেজৰ লৈছিলোঁ ছাৰ
তেনেহ'লে মই কৈ গৈছোঁ তই অংক কৰি যা। ঠিক আছে আমি এটা ৱাৰ্ডৰ পৰা 50টা ভোট কিনিব লাগিব আৰু এটা ভোটৰ মূল্য হ'ব 200 টকা। তেনেহ'লে 50টা ভোটৰ মূল্য কিমান হ'ব তই জানা, হিচাপ কৰি যা। এটা ৱাৰ্ডত যদি 50টা কিনিম আমি 10টা ৱাৰ্ডত 500টা ভোট কিনিব লাগিব। 500টা ভোটৰ মূল্য 200 টকাকৈ হিচাপ কৰি যা। তাৰপিছত আমি প্ৰত্যেক ৱাৰ্ডত এজন এনেকুৱা মানুহ থ'ব লাগিব যিজনে এই 50টা মানুহক মেনেজ কৰিব। ছাৰ মই বুজিয়ে নাপালোঁ কি ক'লে আপুনি। মেজৰ লৈছে, মই কি লৈছোঁ জান? lgte mlg। তাৰমানে কি ছাৰ? লগৰবোৰ পাছ আৰু মই লক্ষী গ'লো। হে মোৰ বহী আৰু কলম লৈ আন। অ'কে ছাৰ। চা, আমি এটা ৱাৰ্ডৰ পৰা 50টা ভোট কিনিম। যদি এটা ৱাৰ্ডৰ পৰা আমি 50টা ভোট কিনিবলগীয়া হয় তেন্তে 10টা ৱাৰ্ডৰ পৰা কিমান হ'ব? 500টা। হয়, এটা ভোটৰ মূল্য হ'ব 200 টকা। তেন্তে 50টা ভোটৰ মূল্য 10,000। এটা ৱাৰ্ডত 10,000 টকা ভোটত গ'ল আমাৰ। সেই 50টা ভোট মেনেজ কৰিবৰ কাৰণে এটা মানুহ আমি থ'ম আৰু সেই মানুহজনক আমি দিম 5,000 টকা। ঠিক তেনেকৈ মানুহ আমাক 10টা ৱাৰ্ডত 10জন লাগিব নাই? সেই 10জনক আমি কিমান খৰচ কৰিব লাগিব? 5,000কে 50,000 টকা। বুজি পালি? প্ৰত্যেক ৱাৰ্ডৰ সেইদিনাখন কিন্তু পাৰ্টি চলিব। ছাৰ পাৰ্টি কেলে? পাৰ্টি খেলে মই বুজাই দিছোঁ। আমি যি 50জন মানুহক মেনেজ কৰি থ'ম সেই মানুহ 50জন যাতে বেলেগক একো কথা আমাৰ লিক নকৰে তাৰ কাৰণে আমি মদ মাংস খুৱাই বুৱাই গোটেই ইলেকশ্যনৰ দিনাখন দিনটো আমি তাত থাকিব লাগিব। তাৰ বাবদ আমাৰ 5,000 টকা এটা ৱাৰ্ডত। 10টা ৱাৰ্ডত কিমান হ'ব? 50,000। ছাৰ অংক কৰিব আহিছ। এতিয়া চাই যা, এটা ৱাৰ্ডত আমাৰ খৰচ হ'ব ভোটৰ বিনিময়ত 10,000, মেনেজ কৰাজনক 5,000, পাৰ্টিৰ বাবদ 5,000, টোটেল হৈ গ'ল 20,000। 20,000 মানে 10টা ৱাৰ্ডত 20,000 ইনটু 10 হৈ গ'ল 2 লাখ টকা। হয়নে? আমাৰ পকেট ভোট আছে 1500। আমি ৰেগিং কৰিলোঁ কিমান? 500। অৰ্থাৎ 2,000। টোটেল ভোট আছে 5,000। ভোট হ'ব 4,000 মান ধৰি ল'ব। ৰিজেক্ট 300 ধৰি দিছোঁ, থাকি গ'ল 3800 ভোট। নিৰ্দলীয়ক দি দিম 500 আৰু আমাৰ অৰ্ণৱদা নীতি নাম অন্ত বিশ্বকৰ্ম এজিবিক দিলোঁ 1500, শেষত থাকি যাব 1700। আমাৰ পকেট ভোট আছে 1500, ৰিগিং কৰিলোঁ 500, 2,000। ইয়াত পাইছোঁ আমি 1700। 2,000 পালেও জিকিলোঁ, 1700 পালেও জিকিলোঁ। কি কওঁ? মাষ্টাৰ মাইণ্ড। কিন্তু ছাৰ 200 টকা লৈ মেলি ভোট দিব বুলি কি গেৰাণ্টি আছে? আমাক ভোট নালাগে, তেন্তে ছাৰ আমাক লাগে মাত্ৰ বেলট পেপাৰ। 4খন পেপাৰ, 3টা ভোট বাকচত, এটা পকেটত, আৰু সেই ভোটটো আনি আমাক জমা দিব আৰু আমাৰ মানুহে গৈ সেই ভোটটো বাকচত। আইডিয়া কেনেকুৱা? মজা ছাৰ মজা। ধ্বংসৰ নীতি নাম অন্ত বিশ্বকৰ্ম। পৃথিৱীৰো অন্ত আছে, আকাশৰো অন্ত আছে, কিন্তু অন্তৰ কুবুদ্ধিৰ অন্ত নাই। ইয়াকে কয় ৰাজনীতি। ছাৰ ইয়াক ৰাজনীতি কয় নে দুৰ্নীতি? কিন্তু ইমান টকা ক'ৰ পৰা আহিব ছাৰ? টকা পইচা মোৰ নাকৰ মলি হয়।
স্যার নাকৰ মুলি আকৌ আপুনি গণ্ডগোল কৰিছে নাকৰ মুলি নহয় স্যার হাতৰ মুলি পইচা কৰবা কেনেকৈ উলিয়াবলৈ মই জানো ইলেকশ্যনত নিজৰ পইচা খৰচ কৰা মানে খামি মই নাম কিটা কৈ গৈছো তই কালেকশ্যন কৰি আনিবি ঠিক আছে স্যার জানো বাবু হয় স্যার মোৰ জীৱনত গোৱা ঘৰ বহুত মহত্ব আছে তাৰ মানে স্যার তাৰ মানে গয়ে গুৰ গয়ে গু গয়ে কৰু গয়ে গড় বুজি পাইছ নাই পাইছো গুৰ ব্যৱসায় ৰাম নাৰায়ণ আগৰৱালা গু ঠিকাদাৰ মদন চন্দ্ৰ হাজৰিকা গৰু ব্যৱসায় ইদ্ৰিছ আলী আৰু থাকি গ'ল গড় চিকাৰী এটলাছ মুণ্ডা মই ফোন কৰি দিছো তই যা ঠিক আছে স্যার এতিয়াই কালেকশ্যন কৰি আন আমাৰ হাতত সময় বহুত কম হয় স্যার হয় ছাৰ নহয় যা কাউন্টিঙত যাব নাপালো নহয় ৰিজাল্টটোকে চাই লওঁ ন ভোট গণনা কেন্দ্ৰৰ পৰা আমি লাইভ সম্প্ৰচাৰ দেখুৱাই আছো আমাৰ বিশেষ সূত্ৰই জানিব পাইছো যে বহু চৰ্চিত কপৌফুল গাঁও পঞ্চায়তৰ আমাৰ গণ পৰিষদ দলৰ হাতত যাব বুলি ধাৰণা কৰা হৈছিল যদিও শেষ হাঁহি মাৰিব সক্ষম হৈছে বিজেপি ভদ্ৰ জনৰ পাৰ্টি দলৰ প্ৰাৰ্থী অন্ত বিশ্বকৰ্মা আমাৰ লগত আছে বিজেপি দলৰ অন্ত বিশ্বকৰ্মা ডাঙৰীয়া আমি তেখেতক অৰ্ণৱ ডাঙৰীয়া শুভেচ্ছা নজনাব গম পাইছো পৰাজয়টো সহজে ল'ব পৰা নাই দুখ নকৰিব ডাঙৰীয়া যুদ্ধত জয় পৰাজয় থাকেই মই কৈছিলো নহয় মোৰ ৰাজনীতি চাল আপুনি বুজি নাপাব আপুনি গোটেই মাহটো দিনে ৰাতি লাগি থাকিলে মই শেষ নিশাৰ খেল খেলিলো শেষ নিশাৰ খেল ইয়াকে কয় ৰাজনীতি ধ্বংস ৰাজনীতি নাম অন্ত বিশ্বকৰ্মা জাতি মাটি ভেটি বিক্ৰী কৰি আপোনালোকে যি ৰাজনীতি কৰি আছে সেইটো ৰাজনীতি বুলি নকয় মিষ্টাৰ অন্ত ডাঙৰীয়া অসম আৰু অসমীয়াৰ ঠগা দুৰ্নীতি কৰি আছে ইয়াত ৰাজনীতি নকয় দুৰ্নীতি বুলিহে কয় ধ্বংস ৰাজনীতি নাম অন্ত বিশ্ব এই অন্ত ডাঙৰীয়া অকল এষ্টিপে লিখিব ৰাইজক কিবা এটা কওক নিশ্চয় কম আমাৰ এই ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য আজি ৰাজনীতি নামত যি দুৰ্নীতি চলি আছে সেই দুৰ্নীতি উঠিব হ'লে আমি সকলোৱে ক'ব লাগিব আৰু ইয়াত বিশেষ ভূমিকা ল'ব আমাৰ যুৱক আৰু অকল কেমেৰাটো দিবি নেকি সেইফালে কিবা এটা কওক আপোনালোকে ঠিকেই কথাটো কৈছে হয় আপোনালোকে গোটেই অসমত কেনেধৰণৰ দুৰ্নীতি চলি আহিছে আপোনালোকে দেখিছে জাতি মাটি ভেটিব বিপদ আহিছে আৰু এই বিপদত যদি আমি সকলোৱে এক নহওঁ কিন্তু অসমখন ৰখাটোলৈ যাব নহয় গৈ আছে গ'লে বুলি ধৰক সেইকাৰণে আগবাঢ়ি আহক আমি সকলোৱে এক হ'ব লাগিব আমাৰ এই ভিডিঅ' নতুন চেহেৰা তিনিজন আছে আমি কৰি দিব লাগিছোঁ এয়া আমাৰ পাচলি খাই দিব এয়া আমাৰ উৎপল এয়া আমাৰ ফেলেক্সা আছে ফেলেক্সা বিকাশ বিকাশ একেটাকটো চিনি পায় আপোনালোকে খেপা একেটাক লালু মই হৈছোঁ আৰু ধন্যবাদ যদি ভাল লাগিলে আপোনালোকক ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব